নমস্কাৰ বন্ধুসকল সপোনৰ গাড়ীখন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আকৌ এখন গাড়ী নতুনকৈ এড কৰিছো। আপোনাৰ i10 নিয়ছ হয় 2023 মডেল হয়। আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছো, আপোনালোকে চাই থাকিব। এইখন চাই লওক বন্ধুসকল, গাড়ীখন আপোনাৰ কালাৰটো কিমান আপোনাৰ ধুনীয়া হৈ আছে। তাৰপৰা গাড়ীখনত আপোনাৰ এইটো আপোনাৰ প্ৰজেক্টাৰ লাইট পাব য়েল্লো কালাৰ, তাৰপৰা আপোনাৰ ইয়াত LED লাইট পাব, DRL পাই যাব গাড়ীখনত। তাৰপৰা গাড়ীখনৰ নাম্বাৰটো চাই লওক AS01FM 4849। আপোনাৰ 2023 আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়, স্পৰ্টছ মডেলটো হয়। গাড়ীখন এবাৰ দৰ্জাটো খুলি আপোনালোকক দেখাইছোঁ। গাড়ীখনৰ শিলবোৰ চাই লওক, এইবোৰ চাওক, এইটো পেষ্টিংটো আছে গোটেই গাড়ীখনত, এইটো চাওক। মানে এই দৰ্জাটো আজিলৈকে ধৰিব চেঞ্জ হোৱা নাইকিয়া। যদি আপোনাৰ এই পেষ্টিংটো নাথাকে তেতিয়া গম পাব গাড়ীখনৰ দৰ্জাটো আপোনাৰ চেঞ্জ হৈছে বা বনাইছে। তাৰপৰা আপুনি ইয়াত চাই লওক বন্ধুসকল, চাওক এই ফিনিচিংটো চাই লওক। এই ফিনিচিং যদি নাথাকে আপোনাৰ তেতিয়া গম পাব গাড়ীখন পাল্টি হৈছে বা ৰিপেয়াৰ হৈছে। যদি ইয়াত যদি হাতুৰি মৰা চিন থাকে, যদি আপোনাৰ ফিনিচিংটো ভাল নাথাকে তেতিয়া আপুনি গম পাব। তাৰপৰা আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ, এইখন দৰ্জা আপোনাৰ বনোৱা হৈছিলে। আপোনাৰ মাজতে বোলে বুলেট এখন লাগিছিল, যোনজন কাষ্টমাৰ আছিলে তাত বনোৱা হৈছিলে। ইয়াত আপোনাৰ পেষ্টিংটো নাই দৰ্জাখনত, চাই লওক এবাৰ। তো আপোনাৰ যদি আপুনি ইয়াত যদি চাই, ইয়াত আপুনি পেষ্টিংটো পাই যাব। ইয়াত আপোনাৰ কোনো ধৰণৰ গাড়ীখন পাল্টি হোৱা নাই বা তেনেকুৱা মেজৰ হোৱা নাই, কিন্তু আপোনাৰ দৰ্জাখন এইখন বনোৱা হৈছে, সেইটো কাৰণে পেষ্টিংটো আপোনাৰ উঠি যায়। এইটো বনালে কৰিলে এইটো উঠি যায়। চাই লওক, বাকী গোটেইকেইটা দৰ্জাতে আপোনাৰ শিল আছে গাড়ীখনত, এইবোৰ চাই লওক। আৰু ধৰক কোনো ধৰণৰ গাড়ীখন আপোনাৰ তেনেকুৱা মেজৰ আপোনাৰ ইছ্যু নাপায় এক্সিডেণ্টেল ৰিলেটেড। এবাৰ বেকৰ পৰা চাই লওক গাড়ীটো। গ্ৰেনাইটে আপোনাৰ নিয়ছ হয়, আপোনাৰ স্পৰ্টছ মডেলটো হয় গাড়ীখন। আৰু গাড়ীখনৰ আপোনাৰ LED আপোনাৰ DRL বেকলাইট পাই যাব, টেইল লাইট আপোনাৰ LED পাই যাব, আপোনাৰ ৰিফ্লেক্টৰ পাই যাব, ৰিয়েৰ ৰিফ্লেক্টৰ পাই যাব, আপোনাৰ বেক সেন্সৰো আছে, আপোনাৰ গাড়ীখনত আপোনাৰ কেমেৰাও আছে। আপোনাৰ গাড়ীখনত এলয় ডিজাইনত আপুনি হুইল কেপ পাই যাব। গাড়ীখনৰ আপোনাৰ টায়াৰৰ সেকশ্যন হৈ গ'ল 175/60 আৰু আপোনাৰ 15 ইঞ্চৰ টায়াৰ হয়। আৰু গাড়ীখনত আপোনাৰ এলয় ডিজাইনত আপুনি হুইল কেপ পাই যাব। গাড়ীখনৰ যোনটো গ্ৰাউণ্ড ক্লিয়াৰেন্সটো হয় আপোনাৰ 165 mm, মানে এই গাড়ীখনৰ এই ডিষ্টেঞ্চটো হৈ গ'ল আপুনি 165 mm আপুনি পাই যাব গাড়ীখনত। এখন চাই লওক বন্ধুসকল গাড়ীখনৰ ইঞ্জিনটো হৈ গ'ল 1.2 লিটাৰ 4 চিলিণ্ডাৰ আপোনাৰ কাপ্পা ইঞ্জিন হয়। গাড়ীখনৰ আপোনাৰ পাৱাৰ হৈ গ'ল আপোনাৰ 82 bhp আৰু 113 mm আপোনাৰ গাড়ীখনৰ টৰ্ক হয়। গাড়ীখন বাকী গোটেই গাড়ীখন আপোনাৰ চিল আছে। আপোনাৰ এই চিলবিলাক চাই লওক, পেষ্টিংবিলাক আপোনাৰ গোটেই বনেটত আপুনি পেষ্টিংটো পাই যাব। তাৰপৰা আপুনি এফ্ৰনবিলাক চাই লওক গাড়ীখনৰ, এইটো গাড়ীখনৰ এফ্ৰনটো চাই লওক। গাড়ীখনৰ এফ্ৰনটোতো আপুনি পেষ্টিং পাই যাব গাড়ীখনত, মানে কোনো ধৰণৰ আপোনাৰ ফ্ৰণ্টৰ পৰা এক্সিডেণ্ট হোৱা আপোনাৰ গাড়ীখন নহয়। তাৰপৰা আমি গাড়ীখন এবাৰ আপোনালোকক ষ্টাৰ্ট দি দেখাই আছোঁ। এইটো চাই লওক বন্ধুসকল, গাড়ীখনৰ ইঞ্জিনটো বৰ্তমান ষ্টাৰ্ট আছে। গাড়ীখনৰ ইঞ্জিনটো, গাড়ীখনৰ চাউণ্ডটো যথেষ্ট ধুনীয়া। তাৰপৰা গাড়ীখন আপুনি মোৰ হাতটো ন'টিছ কৰক, কোনো ধৰণৰ গাড়ীখনত মিচিং নাই, আপোনাৰ ভাইব্ৰেশ্যন নাই। সাধাৰণতে 2023 গাড়ীত মিচিং ভাইব্ৰেশ্যন নাহে বাৰু, হ'লেও এবাৰ দেখাই দিছোঁ। যদি আপুনি অলপ পুৰণা গাড়ী লয় তেতিয়া এইবিলাক বস্তু আপুনি ন'টিছ কৰিব লাগিব। যদি এইটো কোনো ধৰণৰ এনেকুৱা কপি থাকে ইঞ্জিনটো, তেতিয়া গম পাব গাড়ীত ইঞ্জিন ৰিলেটেড কিবা আপোনাৰ গাড়ীখনত ইছ্যু আছে। বাকী গাড়ীখনৰ ডিপ ষ্টিকটো চাই লওক, ইয়াতো ধৰা কোনো ধৰণৰ আপোনাৰ বেক নাই। যদি ইয়াৰ পৰা যদি মবিল যদি বেক মাৰে বা ধোঁৱা ওলায় তেতিয়া গম পাব গাড়ীত ধৰিবা কিবা এটা আপোনাৰ প্ৰব্লেম আছে। বাকী আমি এবাৰ গাড়ীখন ধুনীয়াকৈ ইণ্টেৰিয়ৰ পৰা গৈ দেখাই আছোঁ। এইখন চাই লওক বন্ধুসকল, গাড়ীখনৰ ইণ্টেৰিয়ৰটো। গাড়ীখন আপোনাৰ ডিছপ্লে পাই যাব। আপোনাৰ এইখন আপোনাৰ 8 ইঞ্চৰ আপোনাৰ ডিছপ্লে হয়। আপুনি ইয়াতে মিডিয়া, ৰেডিঅ' আপুনি গোটেইখিনি কণ্ট্ৰল আপুনি ইয়াতে পাই যাব। ভলিউম আপ এণ্ড ডাউন আপুনি গোটেইখিনি কণ্ট্ৰল গাড়ীখনৰ ইয়াতে পাই যাব। আপোনাৰ AC পাই যাব, আপোনাৰ অট'মেটিক আপুনি AC পাই যাব, অটো AC পাব গাড়ীখনত। তাৰপৰা ইয়াতে আপুনি ফিচাৰ্ছখিনি আছে, ৰেয়াৰ ফ্ৰণ্ট আপুনি মুডখিনি আপুনি ইয়াতে চেঞ্জ কৰিব পাৰিব। 12 ভল্টৰ আপুনি চাৰ্জিং চকেট পাব। আৰু এখন আপুনি মাল্টি ইনফৰমেশ্যন আপুনি ডিছপ্লে পাব। ইয়াতে আপুনি ট্ৰিপ গোটেইখিনি আপুনি ইয়াত চেঞ্জ কৰিব পাৰিব। কিমান আপোনাৰ এভাৰেজ মাইলেজ গোটেইখিনি আপুনি ইয়াত শ্ব' কৰিব পাৰিব। আৰু গাড়ীখনৰ ষ্টিৰিং মাউণ্টেড আপুনি কণ্ট্ৰল পাই যাব গাড়ীখনত। আৰু গাড়ীখনত টোটেল আপোনাৰ 6টা এয়াৰবেগ আছে। আপুনি গাড়ীখনৰ যোনবিলাক ORBM হয় আপোনাৰ এইটো মেনুৱেলি আপুনি এডজাষ্ট কৰিব লাগিব। গাড়ীখন বৰ্তমান ষ্টাৰ্টত আছে। ষ্টাৰ্টত থাকোঁতে আপুনি গাড়ীখনৰ RPMটো চাই লওক। RPMটো আপোনাৰ 1000 RPM আপোনাৰ তলত আছে, চাওক। আপোনাৰ যদি গাড়ীখন AC ৰানিঙত RPMটো যদি 1000ৰ আপত থাকে তেতিয়া গম পাব গাড়ীত ধৰিবা কিবা ইঞ্জিন ৰিলেটেড ইছ্যু আছে। সাধাৰণতে ইঞ্জিনৰ ইছ্যুবিলাক RPMতে নহয়, ইয়াতো আপুনি গম পায়। যদি RPMটো যদি আপ এণ্ড ডাউন হৈ থাকে তেতিয়াও প্ৰব্লেম থাকিব পাৰে গাড়ীত। যদি আপোনাৰ ইঞ্জিনটো যদি কিবা ভাইব্ৰেশ্যন থাকে, তেতিয়াও মিচিং থাকে, তেতিয়াও গম পাব গাড়ীত কিবা ইঞ্জিন ৰিলেটেড ইছ্যু আছে। সাধাৰণতে ছেকেণ্ড হেণ্ড গাড়ীবিলাক লওঁতে এইবিলাক বস্তু সদায় চাই ল'ব। আৰু গাড়ীখনৰ প্ৰতিটো ফিচাৰ্ছে আপোনাৰ ৱৰ্কিং আছে। আপোনাৰ চাই লওক, আপোনাৰ যোনটো ছাইড মিনাৰটো হয় আপুনি এইটো ইলেক্ট্ৰিকেলি আপুনি এডজাষ্ট কৰিব পাৰিব। আৰু এইবিলাক ফিচাৰ্ছো গাড়ীখনৰ ৱৰ্কিং হৈ আছে। আৰু গাড়ীখনত যথেষ্ট কাম কৰাই থোৱা আছে গাড়ীখনত ওনাৰে। এইবিলাক চাই লওক। ছেকেণ্ড হেণ্ড গাড়ী এখন হ'লে এইবোৰ বস্তুৱে আপোনাৰ ভাল হয়। এইবোৰ চাই লওক, আপোনাৰ মেট লগোৱা আছে 6-7 হাজাৰ টকা আপোনাৰ খৰচা কৰি। এইটো গোটেই গাড়ীত আপোনাৰ মেট লাগি আছে। তাৰপৰা আপোনাৰ আকৌ ওপৰতো আকৌ এইটো মেট আমি নতুনকৈ লগাই দিছোঁ গাড়ীখনত। তাৰপৰা গাড়ীখনৰ গোটেই যোনবিলাক আপুনি ক্ৰুজ কণ্ট্ৰল পাই যাব।
তাৰপৰা আপুনি আপোনাৰ এভাৰেজ মাইলেজটো চাই লওক আপোনাৰ 16.8 গাড়ীখনে বৰ্তমান এভাৰেজ মাইলেজ দি আছিলে মই আহোঁতে নগাঁৱৰ পৰা বাকী এবাৰ ইণ্টেৰিয়ৰটো চাই লওক এইখন চাই লওক গাড়ীখনৰ ইণ্টেৰিয়ৰত আপুনি বেক চাইডৰ পৰা গাড়ীখনত আপুনি ৰিয়াৰ এচি আপুনি ভেণ্ট পাই যাব তাৰপৰা আপোনাৰ স্পীকাৰ পাই যাব আপোনাৰ উইণ্ডোটো আপুনি ইয়াতে আপুনি আপ এণ্ড ডাউন কৰিব পাৰিব যিহেতু আপুনি স্পৰ্টছ মডেলটো হয় তাৰপৰা লেগ স্পেচ আপুনি যথেষ্ট আপুনি ধুনীয়া পাই যাব গাড়ীখনত লেগ স্পেচ আপোনাৰ হাইটটো আপোনাৰ 152 mm যিহেতু হাইট হয় গাড়ীখনৰ আপোনাৰ হেডৰুমো আপুনি যথেষ্ট পাব থাই চাপৰ্টো গাড়ীখন আপুনি যথেষ্ট ধুনীয়া মোৰ হাইট আপোনাৰ 5.7 হয় তাৰ জোখত আপুনি লেগ ৰুম চাই লওক আপুনি যথেষ্ট পাই যাব লেগ ৰুম যথেষ্ট আপুনি স্পেচিয়াছ গাড়ী হয় গাড়ীখন এইটো চাই লওক বন্ধ হ'ল গাড়ীখনৰ বুট স্পেচটো আপুনি 260 লিটাৰ গাড়ীখনত বুট স্পেচ পাব গাড়ীখনত আপোনাৰ স্পেয়াৰ টায়াৰটো আপুনি চাই লওক বন্ধুসকল আপুনি এইটো টাচ কৰাই নাই গাড়ীখনৰ স্পেয়াৰ টায়াৰটো একদম আপোনাৰ ব্ৰেণ্ড নিউ হৈ আছে চাই লওক বাকী গাড়ীখন চলাবলৈ যথেষ্ট আপোনাৰ ধুনীয়া লাগে যিহেতু পাৱাৰাইজ গাড়ীখন যথেষ্ট আপোনাৰ ধুনীয়া হয় হোণ্ডাই গাড়ী এনেও আপোনাৰ ড্ৰাইভৰ কাৰণে যথেষ্ট আপোনাৰ ধুনীয়া হয় মাৰুতি গাড়ীতকৈ আপোনাৰ হোণ্ডাই গাড়ী চলাই ভাল লাগে মাইলেজটো অকণ হোণ্ডাইত কম হয় মাৰুতিতকৈ হ'লেও গাড়ীবিলাক গাড়ী আপুনি চলাই যিটো ফিল পাব বেলেগ গাড়ীত আপুনি নাপায় এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবিছে গাড়ীখন লৈ যাব পাৰিব গাড়ীখন আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছে আপুনি কালাৰ চালাৰ গাড়ীখন চাই লওক কিমান আপোনাৰ একদম ধুনীয়া হৈছে গাড়ীখনৰ কালাৰটো গাড়ীখন আমি চলাই দেখাই দিলোঁ গাড়ীখনত কোনো ধৰণৰ আপোনাৰ ভাইব্ৰেশ্যন নাই নইজ নাইকিয়া ইঞ্জিনত আপোনাৰ কোনো ধৰণৰ ইছ্যু নাই তেনেকুৱা কোনো ধৰণৰ আপোনাৰ মেজৰ এক্সিডেণ্টেল গাড়ীখনত ইছ্যু নাই আৰু আপোনাৰ গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,15,000 টকা উইথ আপোনাক ট্ৰান্সফাৰ কৰি দিম ইনশ্যোৰ পলিউশ্যন গাড়ীখনত আপোনাৰ আপডেট হৈ আছে গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও পিয়াৰ মটৰ্ছ নহ'লে মোক কণ্টেক্ট কৰিলে হ'ল আৰু আপোনালোকে মোৰ সপোনৰ গাড়ীখন চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাতে আমি এনেদৰে সদায় ভিডিঅ'বোৰ আগবঢ়াই থাকিব পাৰোঁ ধন্যবাদ